हेलो एभৰিৱান, আপোনালোক কেনে আছে? সকলো ভালে আছে আৰু সকলোকে মাঘৰ বিহু শুভেচ্ছা জনালোঁ। সকলো যাতে বিহুটো আৰু লগতে নতুন বছৰটো সকলোৰে ভালে কুশলে যাওক আৰু চাগে চবেই পিঠা পনা বনাই। কালি চাগে উৰুকা, কালিতো গ'ল বিহু ন। কিমান চাগে চবেই ফূৰ্তি কৰিলে আৰু ভেলাঘৰ খালে সকলোৱে ন। কিন্তু আমাৰহে দিন বেয়া আৰু আমি বাহিৰতে আছোঁ আৰু অসমত নাইতো, বাহিৰত আছোঁ। সেইকাৰণে বিহু চিহু তেনেকৈ পাতিব পৰা নাই। পিঠা পনা বনাওঁ বাৰু আগতে, কিন্তু এইবাৰ বনাব পৰা নাই, মানে বনোৱা নাই, মন যোৱা নাই আৰু। বাহিৰত থাকিলে ইমান ভালো নালাগে ন, ফূৰ্তি ফাৰ্তা ইমান নালাগে। ঘৰত থাকিলেতো ভাল লাগে, ইঘৰ সিঘৰ যোৱা মেলা হয়, বিহু ফূৰ্তি ফাৰ্তা ভাল লাগে। ইয়াত তেনেকুৱা নায়েই, ইয়াতনো কি ফূৰ্তি ফাৰ্তা কৰিম আৰু। সেইকাৰণে ফুৰিব যাম ভাবিছিলোঁ, কিন্তু ফুৰিব মেলিব যোৱাও নহ'লে, যোৱা নাই ক'তো। এনেই মন নাই, সেইকাৰণে যোৱা নাই আৰু। ৰুমতে আছোঁ আৰু। নাৰিকলৰ লাডু কেইটামান বনালোঁ আৰু বেলেগটো একো নাই বনোৱা, সেইকেইটাকে বনালোঁ আৰু। আপোনালোকে কি বনালে বিহুত জনাবচোন। কোনে কি বনালে বিহুত। বিহুৰ ভিডিঅ'বিলাক দেখিলেতো ইমান যাওঁ যাওঁ লাগে ঘৰলৈ, মনত পৰি আছে। ইমান বেয়া লাগিছে মনটো, বিহুত ঘৰলৈ যাব পৰা নাই। বহাগৰ বিহুটোহে পাম আৰু আপোনালোক কেনে আছে? ভালে আছেনে সকলো? এতিয়া বিশেষকৈ নতুন বছৰটো বহুত বেয়া চলিছে। কিছুমান বহুত মানুহ মৰিছে, তেনেকৈ কিবা হৈছে, বহুত ঘটনা ঘটি আছে। সেইকাৰণে অকণমান সকলো যাতে সাৱধান হ'ব, সকলো ভালে কুশলে থাকক। ক'ৰবাত যাত্ৰা কৰিলে মেলিলেও যাতে সাৱধানে যাব আৰু বেছি ফুৰা ঘূৰাটো ইমান ভাল নহয়। যি দেখিছোঁ সময়বিলাক বহুত বেয়া চলিছে, সেইকাৰণে তাকে চাই মেলি আৰু চলিব লাগিব আৰু ন। দিন বেয়া হ'ল বুলিতো মানুহ নুফুৰাকৈ নাথাকে ন, বা কিবা হৈছে বুলিতো নুফুৰাকৈ নাথাকিব, ফুৰিবই। কিন্তু হ'লেও সেই চাই মেলি আৰু। বাই বাই।